গাইজ তো মই আজি এখন চৰকাৰী স্কুল দেখাম আপোনালোকক। তো আপোনালোকে স্কুলখনৰ অৱস্থাটো এবাৰ চাব। সেইখন স্কুল যিখন স্কুলৰ কথা মই আপোনালোকক কৈছিলোঁ, তো স্কুলখন চাওক এবাৰ। এইটো ৰুমত পঢ়ায় আৰু এইফালে এইটো কিটচেন ৰুম। এইটো চৰকাৰৰ ফালৰ পৰা আহিছিলে। তো ইয়াতে এতিয়া না কিবা বিল্ডিং আছে না কি আছে, তো ল'ৰা ছোৱালীক ক'ত পঢ়ায় মই আপোনালোকক দেখুৱাই আছোঁ। তো এইটো হৈছে ৰুম। ইয়াতে ল'ৰা ছোৱালীবিলাকক পঢ়ায়। এখন কোনো বেচৰকাৰী স্কুল নহয়, এখন সম্পূৰ্ণ চৰকাৰী স্কুল হয়। তো এইফালে চাওক, এইটো হৈছে কিটচেন। তো ইয়াতে এতিয়া অফিচ ৰুম পাতিব লগা হৈছে, কাৰণ কিয় ইয়াতে কোনো ধৰণৰ বিল্ডিং নাই। তো এইফালে কিন্তু আপোনালোকে স্কুলখন চাওকচোন এবাৰ। এখন চৰকাৰী স্কুলৰ অৱস্থা চাওক। এইফালে মইতো চাইনবোৰ্ডটো দেখাই আছোঁ, ৰ'ব। এইখন ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিলে 1983 চনত। গাঁও ডাকঘৰ, হেঙালপাৰা, দৰং, অসম। শিক্ষাখণ্ড হৈছে চিপাঝাৰ। তো স্কুলখনত স্কুল ইন্সপেক্টৰো আহি থাকে। স্কুল ইন্সপেক্টৰ আহিও চাই যাই থাকে। কি চাই কি কৰে তেওঁলোকে জানে চব, আমিতো ইমান দূৰ নাজানো। তো এই বিল্ডিংটোৰ পইচা হয়তো আহিছে, হয়তো মাজত কোনোবা দালালে খাইছে, নহ'লে হয়তো অহাই নাই। তো তেনেকুৱা কিবা এটা হৈছে, নাজানো আৰু কি হৈছে। স্কুলখনৰ অৱস্থা এইটো। তো এনেকৈ ল'ৰা ছোৱালীবিলাকে ইয়াতে পঢ়ি থাকিব লগা হৈছে। দেখুৱালোঁ মই স্কুলখনৰ অৱস্থা। আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব। এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে কিবা এটা হয় স্কুলখনৰ। তো স্কুলখনৰ কিবা এটা হোৱাৰ লগে লগে সৰু সৰু ল'ৰা ছোৱালীখিনিৰে ভাল হ'ব। তো সেইখিনিৰ স্বাৰ্থতে হওক আপোনালোকে ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ, বাই বাই।